পঞ্চায়তৰ ৰাস্তা কাটি খেতিত পৰিণত। এই ঘটনা সংঘটিত হৈছে লকগঞৰ কানুৰী দ্বিতীয় খণ্ডত। লকগঞৰ কানুৰী দ্বিতীয় খণ্ডৰ হেদেশ্বৰ ৰায় নামৰ ব্যক্তিজনে নিজৰ খেতিৰ কাষেদি যোৱা পঞ্চায়তৰ ৰাস্তা কাটি খেতিত পৰিণত কৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত জাঙুৰ খাই উঠিছে গাঁওবাসী। স্থানীয় লক্ষীমাৰী গাঁও পঞ্চায়তত এই সম্পৰ্কে লিখিতভাৱে জনোৱাৰ পিছতো কোনো সুফল পোৱা নাই গাঁওবাসী। ৰাস্তা কাটি নিয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰতো ভাবুকি কঢ়িয়াই আনিছে। এই ৰাস্তাইদি ৰাখালপাত এমই স্কুললৈ যায় কানুৰী দ্বিতীয় খণ্ডৰ ছাত্ৰ ছাত্ৰীসকল। এতিয়া স্থানীয় ৰাইজে ৰাস্তা ঠিক কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে। প্ৰতাপগঞ্জৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট, এনি ফুড পিলাৰ। কি হৈছে ইয়াত মানে বাৰীত মোৰ ঘৰৰে অল্প কাজি আছিল, মানে ঘৰৰ কাজিয়াখিনি মানে ঘৰতে তো হেৰি কৰিব নোৱাৰে, মানে কি কৰিব নোৱাৰে। তাৰপিছত এই ৰাস্তাখিনি তাৰ জমিৰ ওপৰতো হয়, পঞ্চায়ত ৰাস্তাই হয়, কিন্তু তাই ৰাস্তাখিনি মানে কয় এই ৰাস্তাখিনি কাটিলে তাই যাৰ লগত কাজিয়া লাগিছে তাই মানে ইফালে আহিব নোৱাৰিব। আপোনাৰ নাম? কৃষ্ণাগাৰ। আপুনি কি কৰে? মই এই পঞ্চায়তৰ প্ৰতিনিধি, উপসভাপতি। হয়। গাঁওখনৰ নাম? কানুৰী পাতটো। আপোনালোকক অভিযোগ দিছিল নে গাঁওবাসীয়ে? দিছে। কি কৈছে আপোনালোকে? মই কৈছোঁ কি ভাল হয় মানে মই মাতিছোঁ এই কাৰণত যে ৰাস্তাটো আমাৰ হ'ব লাগে। এতিয়া আমি চৰকাৰক এইটো জনাওঁ যাতে ৰাস্তাটো আমাৰ অতি তাড়াতাড়ি হয়। এইটো চৰকাৰে কি বিবেচনা কৰি যাতে আমাৰ ৰাস্তাটো লাগে, এইটো হ'ব লাগে। ৰাস্তাটো কাটিখনে লামাই দিছে, এইটো হেদেশ্বৰ ৰায়, এইটো তাৰ ৰেকৰ্ডিং মাৰি বুলি কৈ আছে। সেইকাৰণে আমি এইটো আমি চৰকাৰক জনাব চাওঁ। আমি পঞ্চায়তত জনাইছোঁ, পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চবৰে হাত দিছোঁ, কিন্তু ইহঁতে কোনো বিধি ব্যৱস্থা লোৱা নাই। গাঁওখন কানুৰী পাৰ্ট 2, পশ্চিম কানুৰী পাৰ্ট 2, পঞ্চায়ত লক্ষীমাৰী।